আজি মই এছ পি ছাৰৰ নিৰ্দেশ মৰ্মে মই কচুগাঁৱৰ পি এছত উপস্থিত হ'লোঁ। কচুগাঁও পি এছৰ পৰা কিছু নিলগত এটা স্কুলৰ ওচৰত আমাৰ আলনাই কিছু অস্ত্ৰ আমাৰ হাতত জমা দিছে আৰু লগত ইয়াত আলনাৰ চেয়াৰমেনো আছিল আৰু যিজন মধ্যস্থতাকাৰী তেখেতৰ উপস্থিতিত আমাক জমা দিলে। কি বস্তু দিলে স্যাৰ? ইয়াত লং ৰেঞ্জ ৱেপনো আছে আৰু শ্বৰ্ট ৰেঞ্জ ৱেপনো আছে। এমুনেশ্যন মেক্সিমাম ৱেপনৰ এমুনেশ্যনখিনি আমাক জমা দিছে, কিন্তু তাৰ আমি আপোনাক এতিয়া ক'ব পৰা নাই, কাৰণ ইয়াত মানে বহুকেইটা আইটেম আছেতো, গতিকে ক'ত কিমানটা এমুনেশ্যন আছে কি আছে সেইখিনি আমি কাউণ্ট কৰি আপোনালোকক আমি জনাই দিম। হয় হয়, তাৰমানে কি হৈছিল, তেওঁলোকে অলৰেডি আগতেও অস্ত্ৰ দিছিল, কিন্তু এতিয়া কথাটো হ'ল কি, যিখিনি ৰখি গৈছিল, কিছুমান তেওঁলোকৰ ল'ৰাৰ হাতত কিছুমান বস্তু ৰখি গৈছিল, সেই ৰখি যোৱা বস্তুখিনি এতিয়া তেওঁলোকে জমা দি দিছে। 15 ছেপ্টেম্বৰ হৈ যোৱা শান্তি চুক্তিৰ পাছত যিখিনি সদস্যসকলৰ হাতত যিখিনি অস্ত্ৰ আছিল, সেই অস্ত্ৰখিনি আজি জমা দিয়া এটা পৰ্বহে মাথোঁ। যোৱা 2012 বৰ্ষৰ 24 জানুৱাৰীত ইতিমধ্যে আলনাই শান্তি আলোচনাৰ মেজলৈ উভতি আহিছিল আৰু এক দীঘলীয়া আলোচনাৰ পিছত যোৱা 15 ছেপ্টেম্বৰত দেশৰ গৃহ মন্ত্ৰালয়ৰ 5টা বিদ্ৰোহী সংগঠনৰ সৈতে ইতিমধ্যে ঐতিহাসিক আদিবাসী শান্তি চুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। চৰকাৰে দেখুওৱা বিশ্বাস আৰু আস্থাৰ ওপৰত ভিত্তি কৰি আজি আমাৰ কোকৰাঝাৰ জিলাত থকা সদস্যসকলৰ হাতত যি অস্ত্ৰ আছিল, সেই অস্ত্ৰখিনি পৰিত্যাগ কৰা গ'ল। আপোনালোকে কিমান চনত আপোনালোকৰ এইটো সংগঠন স্থাপিত হৈছিল? আমাৰ 2003 বৰ্ষৰ 23 ডিচেম্বৰত কাৰ্বি আংলঙৰ জিলাৰ জাপৰাজানত সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী নামেৰে আলনাৰ প্ৰতিষ্ঠা হৈছিল। ইতিমধ্যে দেখা গৈছে আপোনালোকৰ শান্তি চুক্তি হৈ আছে, তেনে সময়তে আপোনালোকৰ অনাগত দিনত কি ধৰণৰ সমস্যা সমাধান হ'ব বুলি আপুনি ভাবে? এই গোটেই প্ৰক্ৰিয়াটো গভৰ্ণমেণ্টৰ সাদৃশ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি ভাৰত চৰকাৰ, অসম চৰকাৰে তেওঁলোকে প্ৰমিছ কৰা দফাৰ বিষয়খিনি যদি সঠিক আকাৰে ৰূপায়ণ কৰে, তা আমি ভাবোঁ যে সমস্যা এনেকৈ নহ'ব। তথাপিও আমি আশা কৰিছোঁ গভৰ্ণমেণ্টৰ ওপৰত তেওঁলোকে যাতে সম্পূৰ্ণ চোৱা চিতা কৰে। লগতে আমাৰ BTRতো এখন কাউন্সিলৰ গভৰ্ণমেণ্ট আছে। মই আপোনালোকৰ মজিয়াৰ পৰা BTR গভৰ্ণমেণ্টকো নিবেদন কৰিম আৰু BTR গভৰ্ণমেণ্টৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে তেওঁ আলনাৰ সদস্যসকলৰ লগতে বাকী যেতিয়া 5টা সংগঠন আছে তেওঁলোকে যাতে সমান আকাৰে চাই আৰু ৰিহাবিলিটেশ্যনৰ দিশটো সুৰক্ষিত সুনিশ্চিত কৰে। জনগোষ্ঠীটোক ৰাজনৈতিক প্ৰতাৰণাৰ পৰিপ্ৰেক্ষিতত যিভাৱে শোষণ আৰু বঞ্চনা কৰা হৈছিল, যাৰ কাৰণে অসমৰ বৃহত্তৰ আদিবাসী জাতিটোৱে স্বাধীনতাৰ 75 বছৰ পিছতো শোষণৰ বঞ্চনাৰ বলি হৈ বিকাশৰ পথৰ পৰা আঁতৰি গৈছিল। এই ক্ষেত্ৰত আমাৰ সামাজিক সংগঠন দলসমূহ নিৰন্তৰভাৱে নিজৰ অধিকাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলন 6 বছৰ থকাৰ পিছতো যেতিয়া কোনো ধৰণৰ সমস্যাৰ আমি সমাধান দেখা নাছিলোঁ, তেতিয়া আমি একাংশ যুৱকে অসমৰ বৃহত্তৰ আদিবাসী জাতিটোৰ জন্মগত মৌলিক অধিকাৰ আৰু বিকাশৰ কাৰণে সশস্ত্ৰ সংগঠন কৰিবলৈ বাধ্য হৈছিলোঁ।